वेलकाम टू माई एम आर कोचिंग एकाडेमी यूट्यूब चेनेल मरम छात्र मैं आज तुम्हारे कारण लै लेसन नम्बर 1 जेनेरेल साइंसर क्वेश्चन एन्सारर आलोचना। तुम्हारे लेसन नम्बर 1 तो रासायनिक बिक्रिया और समीकरण पाठभित्तिक प्रश्नावली 1 যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? যে বায়ুত দহন কৰাৰ আগতে আমি মেগনেছিয়ামৰ ফিতা MGৰ ফিতা এডালক কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? ইয়াৰ কাৰণ কি? চাও, মেগনেছিয়ামৰ ফিতা এডাল বায়ুত জ্বলোৱাৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে কিয়নো মেগনেছিয়ামৰ ফিতাডালত মেগনেছিয়াম অক্সাইড আৱৰণ থাকিব পাৰে। কি থাকিব পাৰে? মেগনেছিয়াম অক্সাইডৰ আৱৰণ থাকিব পাৰে, যিটো কি হয় তৎক্ষণাৎ উজ্জ্বলভাৱে জ্বলি উঠে। যদি মেগনেছিয়াম অক্সাইডৰ আৱৰণ থাকে তেতিয়াহ'লে এটি কি হ'ব? তৎক্ষণাৎ জ্বলি উঠে। সেইকাৰণে আমি ইয়াক কি কৰি ল'ব লাগে? পৰিষ্কাৰ কৰি ল'ব লাগে। তোমালোকে নোট কৰি ল'বা যে মেগনেছিয়ামৰ ফিতা এডাল বায়ুত জ্বলোৱাৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে কিয়নো মেগনেছিয়ামৰ ফিতাডালত মেগনেছিয়াম অক্সাইডৰ আৱৰণ থাকিব পাৰে, যিটো তৎক্ষণাৎ উজ্জ্বলভাৱে জ্বলি উঠে। 2 নম্বৰ প্ৰশ্নটো লৈ আহোঁ। তলৰ সন্তুলিত সমীকৰণ লিখিব দিছে। হাইড্ৰোজেন প্লাছ ক্লৰিন কি হ'ব? হাইড্ৰোজেন ক্লৰাইড নাইবা হাইড্ৰক্লৰিক এচিড, যিটো H2 প্লাছ O2 কি হ'ব? H2 প্লাছ O2 H2 প্লাছ Cl2 ইকুৱেল টু হাইড্ৰক্লৰিক এচিড। এইটো আমি দুইটো দি সন্তুলিত কৰিছোঁ। আমি কেনেকৈ সন্তুলিত কৰিব লাগে ইয়াৰ বিষয়ে এটা ক্লাছ কৰিম। 2 নম্বৰটো চাওঁ, বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট। যে কি হয়? যেতিয়া বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰে, ইয়াত কি হয়? দ্বি অপহৰণ বিক্ৰিয়া হয়, য'ত কি কৰে? আয়নৰ বিনিময় ঘটে। ইয়াত কি হৈছে? বেৰিয়াম ছালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড। বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড উৎপন্ন কৰিছে। তাৰপিছতটো কৈছে ছডিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে? ছডিয়াম হাইড্ৰক্সাইড। ছডিয়াম ধাতু পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেনক অপসাৰিত কৰি কিনে কি কৰিছে? হাইড্ৰোজেন অণু এটা কমাই ছডিয়াম হাইড্ৰক্সাইডৰ অণু মানে ক্ষাৰ গঠন কৰিছে। তাৰপিছতো তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থাৰ চিহ্নসহ সন্তুলিত সমীকৰণ লিখা। মন কৰিবা, তোমালোকৰ এইটো পাঠভিত্তিক প্ৰশ্নাৱলী হয় আৰু পাঠভিত্তিক প্ৰশ্নাৱলী আলোচনা কৰি আছোঁ আমি। তাৰপিছত কি কৈছে যে বেৰিয়াম ক্লৰাইডে ছডিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড লৱণ উৎপন্ন কৰে। এতিয়া বেৰিয়াম ক্লৰাইড প্লাছ ছডিয়াম ছালফেটে বিক্ৰিয়া কৰা ছডিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। তাৰপিছতটো কৈছে যে ছডিয়াম হাইড্ৰক্সাইড ক্ষাৰকে HCl এচিডৰ লগত বিক্ৰিয়া কৰি কিনে ছডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন কৰিছে। আমি জানো যে ছডিয়াম হাইড্ৰক্সাইড ক্ষাৰ হয় আৰু HCl হাইড্ৰক্লৰিক এটা এচিড হয়। এচিড আৰু পানীয়ে পৰস্পৰ বিক্ৰিয়া কৰি কিনে লৱণ আৰু পানী উৎপন্ন কৰে, য'ত লৱণটো হৈছে ছডিয়াম ক্লৰাইড আৰু পানী হৈছে H2O। এতিয়া আহোঁ আমি তাৰ পৰৱৰ্তী প্ৰশ্নাৱলীলৈ। ইয়াত কৈছে পাঠভিত্তিক প্ৰশ্নাৱলী 2 লৈ আহোঁ আমি। ইয়াত কৈছে যে কুৱেশ্যন নম্বৰ 1ত যে এটা পদাৰ্থ বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, পদাৰ্থটোৰ নাম আৰু সংকেত লিখিব দিছে। যে পদাৰ্থটোৰ নাম হ'ল কেলছিয়াম। তোমালোকে কিতাপত চাবা কেলছিয়াম অক্সাইড আৰু যাৰ সংকেত হৈছে CaO। যাৰ সংকেতটো কি? CaO, কেলছিয়াম অক্সাইড। তাৰপিছত কৈছে যে ই পানীৰ সৈতে বিক্ৰিয়া কৰিলে সমীকৰণটো কি হ'ব? যে যেতিয়া কি কৰা হ'ব? কেলছিয়াম অক্সাইডক পানীৰ লগত বিক্ৰিয়া কৰাই দিয়া হ'ব, তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড ক্ষাৰ উৎপন্ন হ'ব। তাৰপিছত আমি জাষ্ট এনচাৰটো লিখিছোঁ কুৱেশ্যন নম্বৰ 2। যে যিটো গেছ উৎপন্ন হয় গেছটোৰ নাম হৈছে হাইড্ৰোজেন গেছ আৰু পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে পানীৰ বিয়োজন ঘটি হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন হ'ব। যেনে পানীক H2O বিয়োজন ঘটিছে আৰু H2 প্লাছ O2 উৎপন্ন হৈছে। H2O2 উৎপন্ন হৈছে। তাৰপিছত এই বিক্ৰিয়াটো সমতুল্য কৰাত এনেকুৱা ধৰণৰ সমতুল্য কৰিব লাগিব যে সমতুল্য কৰাত আমি কি দেখা পাম? যে হাইড্ৰোজেন গেছৰ যদি 2টা লাগে তেন্তে অক্সিজেন কেইটা লাগিব? 1টা অণু লাগিব। তাৰপিছত আহিম আমি পাঠভিত্তিক প্ৰশ্নাৱলী 3। যে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়?
লুৰ গজাল এটা যদি কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰখা হয় ইয়াৰ পিছত আমি কি দেখা পাম যে কপাৰ সালফেটৰ দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন হৈ গৈছে। কিয় পৰিৱৰ্তন হয়? আমি বিশেষকৈ জানো যে লুৰ গজাল কপাৰত ডুবাই দিয়াৰ পিছত কপাৰক কি কৰিব, ই অপসাৰিত কৰিব। অপসাৰিত কৰাৰ পিছত সালফেটৰ লগত লুৰ গজালটো এফিয়ে কি কৰিব, যৌগ গঠন কৰিব। যাৰ কাৰণে কি হয়, যেহেতু এফিৰ মানে ফেৰিকৰ যিটো ৰং আৰু কপাৰ ৰংটো বেলেগ বেলেগ, সেই যেতিয়া কপাৰটো অপসাৰিত হ'ব তেতিয়া আমাৰ কিহৰ ৰং দেখা দিব, এফিৰ ৰংটো দেখা দিব। এইটো এনেকৈ লিখা হৈছে যে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেটৰ ৰঙৰ পৰিৱৰ্তন ঘটে। কিয়নো যে কপাৰতকৈ লু কি হয়, অধিক সক্ৰিয় হয়। সেইবাবে লুৱে কপাৰ সালফেটৰ পৰা কপাৰক কি কৰে, অপসাৰিত কৰি লু সালফেট মানে এফি ফেৰিক সালফেট লু সালফেটত প্ৰতিস্থাপিত হৈ আইৰণ সালফেট উৎপন্ন কৰে। যেনে বিক্ৰিয়াটো দেখুওৱা হৈছে ইয়াত যে এফি প্লাছ কপাৰ সালফেট, এফি সালফেট প্লাছ কপাৰ, কপাৰটো কি কৰিছে, ইয়াৰ পৰা কপাৰ আছিল, কপাৰটোক অপসাৰিত কৰি দিছে আৰু এফি সালফেট উৎপন্ন কৰিছে, যাৰ ৰংটো পাতল সেউজীয়া। মন কৰিবা, নোট কৰি ল'বা যে যাৰ ৰংটো কি হয়, পাতল সেউজীয়া হয়। আগতটো নীলা আছিল, নীলা ৰংটো গুচাই দি কিনে এফিৰ কপাৰ ৰংটো বেলেগ আছিল। যেতিয়া কপাৰটো চেঞ্জ হৈ গ'ল, মানে অপসাৰিত হৈ গ'ল, তেতিয়া এফি কি হয়, পাতল সেউজীয়া ৰং গঠন কৰিব। তাৰপিছত আমি চাম কুৱেশ্যন নম্বৰ 2 লৈ, যে কুৱেশ্যন এইটো জাষ্ট এনচাৰ লিখা হৈছে, যে বিক্ৰিয়াটোৰ এনচাৰ লিখি দিয়া হৈছে যে দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ এটা দিব দিছে। যে আমি যে দ্বি অপহৰণ বিক্ৰিয়া মানে কি, য'ত কি হয় আয়নৰ বিনিময় ঘটে। এইটো আছিল যে সিলভাৰ নাইট্ৰেটে যেতিয়া সোডিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিব, সিলভাৰ নাইট্ৰেটে সোডিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰাৰ পিছত কি গঠন হ'ব, সিলভাৰ ক্লৰাইড প্লাছ সোডিয়াম নাইট্ৰেট। এইটো হৈছে দ্বি অপহৰণ বিক্ৰিয়া। তাৰপিছতটো তলৰ বিক্ৰিয়াবোৰৰ পৰা জাৰিত আৰু বিজাৰিত পদাৰ্থসমূহ বাছি উলিয়াব দিছে। কোনটো জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে, ইয়াক আমি কি কৰিব দিছে, বাছি উলিয়াব দিছে। মন কৰিবা যে সোডিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে, ইয়াত অক্সিজেনটো কি হৈছে, জাৰিত হৈছে। অক্সিজেন কাৰ লগত জাৰিত হৈছে, সোডিয়ামৰ লগত জাৰিত হৈছে। সোডিয়ামৰ লগত জাৰিত হৈ সোডিয়াম অক্সাইড গঠন কৰিছে। 2 নম্বৰটোত কৈছে কপাৰ অক্সাইডে যেতিয়া হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰে, কপাৰৰ পৰা অক্সিজেনটো বিজাৰিত হৈ যায় আৰু হাইড্ৰোজেনৰ লগত কি হয়, জাৰিত হয়, আৰু হাইড্ৰোজেনৰ লগত জাৰিত হৈ পানীৰ অণু গঠন কৰে। ইয়াত হাইড্ৰোজেন জাৰিত হৈছে আৰু পানী উৎপন্ন হৈছে। আকৌ কপাৰ অক্সাইড বিজাৰিত হৈছে। ইয়াৰ পৰা আমি স্পষ্ট গম পাইছোঁ যে কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো বিজাৰিত হৈছে আৰু হাইড্ৰোজেনটো জাৰিত হৈ কাৰ লগত জাৰিত হৈছে, অক্সিজেন পাইছে, অক্সিজেনৰ লগত জাৰিত হৈ পানীৰ অণু গঠন কৰিছে। আমি অহাকালিলৈ আকৌ চাম পাঠভিত্তিক প্ৰশ্নাৱলী এইখিনি আছিল, আৰু অহাকালি আমি চাম পাঠভিত্তিৰ অনুশীলনী প্ৰশ্ন উত্তৰ। তোমালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবা, আৰু তোমালোকে নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, আৰু লগতে এটা লাইক কৰিবা, কিয়নো তোমালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে পৰৱৰ্তী নতুন আপডেট, নতুন ভিডিঅ' বনাবৰ কাৰণে।